ওয়েলকাম টু আসাম এডুকেশন কৃষ্ণ চ্যানেল। ছাত্রছাত্রীসকল আজি আমি কি কৰিম 2022 হাফেয়াৰলি এক্সামৰ কোয়েশ্চন পেপার আমি সলিউশন কৰিম। হয়, তার আমি কোন কেইটা কৰিম MCQ আৰু 1 নম্বৰীয়া যোনটো 45 নম্বৰৰ কোয়েশ্চন আহে, যত আমাৰ শুদ্ধ ভুল সঁচা মিছা MCQ যোনটো আমাৰ 4টা অপশন দিয়া থাকিব, সেইকেইটা আৰু ডাইরেক্ট 1 মার্কৰ কোয়েশ্চন যিবিলাক দিয়া আছে সেইকেইটা আমি কৰিম। হ'ব, তোমালোক ৰেডি আছা? দিয়া ছাত্ৰছাত্ৰীসকল, আজি আমি কি কৰি আছো 2022 চনৰ হাফেয়াৰলি এক্সামৰ কোয়েশ্চন পেপাৰ, যোনটো কোয়েশ্চন পেপাৰ প্ৰতিটো কোয়েশ্চন বিলাক মই যিবিলাকে ভিডিঅ'ত চাব তেওঁলোকে তলত পাব, আৰু তোমালোকক তো মই দিয়ে দিলো ফাৰ্ষ্টত কোয়েশ্চন পেপাৰটো দি দিছো, হয় না? এতিয়া মই কোয়েশ্চন বিলাক কৈ যাম, তোমালোকে চাই যাবা দেই। কোয়েশ্চনত দিয়া আছে তলৰ কোনটো পৰিমেয় অপৰিমেয় সংখ্যা, তলৰ কোনটো অপৰিমেয় সংখ্যা, ইয়াৰ অপশনটো হ'ব সি। আগৰ ভিডিওটো আমি কৈছিলো যে কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয়, সেই কথাটো আগৰ ভিডিও 1তো আমি আলোচনা কৰিছিলো। হল, এটা কোয়েশ্চন নাম্বার 2 চোৱা 6 - 2x স্কয়ার। কোয়েশ্চন নাম্বার 2 তো তল চাই যাব যিবিলাকে ভিডিও চাই আছে। 2x স্কয়ার + 3x কিউব + x টু দা পাওয়ার 4 বহুপদটোৰ x স্কয়াৰৰ সহগ হ'ব, হয়নে? কিমান হ'ব? -2। এনসার হ'ব ডি অপশন -2। এটা তৃতীয় কোয়েশ্চন, x অক্ষত থকা সকলো বিন্দুৰ ভুজ হ'ব যিকোনো সংখ্যা, অর্থাৎ x অক্ষৰ ভুজ যিকোনো সংখ্যা, x অক্ষৰ ওপৰত যিমান বিন্দু থাকিব, মাইনাসৰ হওক বা প্লাসৰ হওক যিকোনো বিন্দুৱেই x অক্ষৰ ভুজ হ'ব পাৰে। হল, এতিয়া তৃতীয়ৰ পাছত আমি আহিলো ক'ত? চতুৰ্থ কোয়েশ্চনত আহিলো। হয়, x + 2 = 0 সমীকৰণৰ লেখডাল সমান্তৰাল হ'বগৈ, হয়নে? x + 2 = 0 সমীকৰণৰ লেখডাল সমান্তৰাল হ'বগৈ x অক্ষৰ, হয়নে? y অক্ষৰ, x y অক্ষৰ এইবোৰৰ এটাও নহয়। উত্তৰ কি হ'ব? x অক্ষৰ। 5 নম্বৰ কোয়েশ্চন, 3x - y = 6 ৰেখাডালে x অক্ষত কটা বিন্দুটোৰ স্থানাংক হ'ব, হয়নে? এই ৰেখাডালে x অক্ষত ক'ত কাটিব? আমি জানো x অক্ষত কটা বিন্দুৰ y ৰ স্থানাংক 0, হয়নে? যি বিন্দুৱে x অক্ষত কাটিব, ধৰা এইটো x অক্ষ হলে নহল, ইয়াৰ যিকোনো এটা বিন্দু কাটিবলৈ হলে y ৰ স্থানাংক 0 হ'ব লাগিব, লাগিব না লাগে? তো ইয়াৰ যিবিলাক অপশন আছে, তোমালোকে অপশনত y ৰ স্থানাংক ক'ত 0 আছে? b 0 আছে, হয়নে? তো সিধা তোমালোকে ধৰি লবা যে b এনসারটো শুদ্ধ হ'ব। এতিয়া আমি আহিলো কেই নম্বৰ কোয়েশ্চনত? কোয়েশ্চন নাম্বার 6। হল, কোয়েশ্চন নাম্বার 6 আমাক কি সুধিছে? ত্রিভুজ ABC ৰ এংগল A = এংগল C, AC = 5, BC = 4। হল, AB ৰ মান কিমান? সমান সমান কোণৰ বিপৰীত বাহুবোৰ সমান সমান, তো ই 4 হলে ই 5 হলে ই কিমান সেন্টিমিটার হ'ব? 4 সেন্টিমিটার হ'ব। তো তোমালোকে ইয়াক 4 সেন্টিমিটার বুলি লিখি দিবা। হ'ব, এতিয়া যাবা তুমি এই নম্বৰত 7 নম্বৰ কোয়েশ্চন, চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী। হল, এতিয়া আহিলো 8 নম্বৰ কোয়েশ্চনত, কি শর্তত? হল, ইয়াত কোয়েশ্চন বিলাক ভিডিও চোৱা বিলাকে চাই যাব। ax + by + c = 0 সমীকৰণটোৰ লেখডালে মূল বিন্দুৰ মাজেৰে যাব। ইয়াৰ শর্তটো হল y = kx, k এটা ধ্ৰুৱক ৰাখি y = kx। হল, কিন্তু ইয়াত অপশনত আমাৰ a = 0, b = 0, c = 0 এটাও নহয় তেনেকে দিয়া আছে, হয়নে? তো আমাৰ ওপৰৰ এটাও নহয় আমি দিম। হ'ব, k এর মানটো যদি 0 হয় y = 0, k এর মানটো কিবা এটা হলে 1 2 হলে k, হয়নে? তেতিয়া 1x 2x তেনেকে যাব। ইয়াৰ শর্ত বুলি কওঁতে মূল বিন্দুৰ মাজেৰে যোৱা শর্ত বুলি ক'লে আমি y = kx বুলি আমি কিতাপত পাইছো। হল, এতিয়া আমি কোয়েশ্চন নাম্বার 9ত যাওঁ। তলৰ কোনটো বহুপদ ৰাখি, কোনটো বহুপদ ৰাখি তলৰ এই অপশনটো শুদ্ধ উত্তৰ হ'ব, হয়নে? তাৰ পাছত যোৱা 10 নম্বৰত x - 1 px ৰ এটা উৎপাদক হয় তেন্তে k এর মান উলিবা। এতিয়া ইয়াত তোমালোকে কি কৰিবা? x - 1 = 0, x = 1। হল, এতিয়া তোমালোকে কৰিব লাগিব কি? k এর মান উলাব দিছে, হয়নে? কাৰ লগত? px = কিমান? x² + x + k = x স্কয়াৰৰ ঠাইত তুমি কি x ৰ ঠাইত কি বহাবা? 1² + 1 + k = 0। k এর মান উলাব দিলে এফালে 0 দিবা তোমালোকে ন। তাৰপিছত এইটো 1 + 1 + k = 0
2 is equal to k to have value লৈ যোৱা 2 plus k sorry is equal to 0 k is equal to -2 অর্থাৎ k এর মান হবো কিমান -2 c অপশনত আছে হয়নে c অপশনটো শুদ্ধ এটা 11 নম্বৰ কোৱেশ্চনত আমাক কি দিছে পৰিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যাক pq আকৃতিত প্ৰকাশ কৰিব পাৰি যত q not is equal to 0 হবো হয় কিন্তু তোমালোকে কিতাপত পাইছাই সেইমতে লিখি লবা আৰু যিবিলাকে ভিডিওটো চাই আছে তেওঁলোকক মই উত্তৰটো তলত দি দিলো চাই লবা দে এটা 12 নম্বৰ কোৱেশ্চন 12 - x + 2x কিউব হল 12 - x + 2x কিউব ইয়া এই কোৱেশ্চনটোত মান বুলি আছে সেইটো মান নহয় মাত্ৰা হয় হল তাক তোমালোকে মাত্ৰা কৰি লবা 12 - x + 2x কিউব ইয়াৰ মাত্ৰা হল মাত্ৰা কিমান ইয়াৰ কিমান হ'ব মাত্ৰা 3 সৰ্বোচ্চ ঘাতেই হ'ব মাত্ৰা হ'ব এতিয়া 13 নম্বৰ কোৱেশ্চনত যোৱা -5 4 বিন্দুটো ভুজ আৰু কোটি নিৰ্ণয় কৰা আমি জানো x ৰ স্থানাঙ্ক কি কয় ভুজ হয়নে y ৰ স্থানাঙ্ক কি কয় কোটি হল কোটি বুলি কয় এতিয়া x ৰ ইয়াত -5 4 হল ইয়াত -5 টো হল কিহৰ স্থানাঙ্ক x ৰ স্থানাঙ্ক ভুজ হল -5 কোটি হল 4 হ'ব এতিয়া নেক্সট কোৱেশ্চন হলে আমি যাম কোৱেশ্চন নাম্বাৰ কিমান হ'ব এবাৰ 14 যদি px = 5x³ - 4x + 3 তেন্তে p এইটো i নহয় হা তোমালোকে 1 দিবা যত দিছে কিমান px = 5x² - 4x + 3 হল p i নহয় এইটো 1 p1 নরমান ইমানৰ মান বুলি কৈছে অৰ্থাৎ এই x ৰ ঠাইত আমি 1 বহালে p1 বহালে কি হ'ব 5 1 whole square - 4 whole into 1 plus 3 is equal to 5 minus 4 plus 3 8 plus minus 4 is equal to কিমান হ'ব 8 পৰা 4 গলে 4 থাকিব 5 6 7 8 ঠিক আছে হয়নে এতিয়া যোৱা তোমালোকে 15 নম্বৰ কোৱেশ্চনত x অক্ষৰ সমীকৰণটো হল y is equal to 0 ঠিক এনেকে তোমালোকক y অক্ষৰ সমীকৰণ বুলি কৰে কি লিখিবা x is equal to 0 বুলি লিখিবা হল কোৱেশ্চন নাম্বাৰ 16 ত যোৱা এতিয়া হল কোৱেশ্চন নাম্বাৰ 16 কোৱেশ্চন নাম্বাৰ 16 ত কি দিছে k এর মান উলিওৱা যদি x is equal to 1 হল আৰু y is equal to কিমান 1 হলে k এর মান উলিয়াব দিছে 3x plus ky is equal to 6 ইয়াত ky হল x ৰ মান 1 plus k whole into 1 is equal to 6 3 যোগ k is equal to 6 k is equal to 6 বিয়োগ 3 k is equal to 3 এনেকে কৰিব লাগিব এটো হ'ব এটা কোৱেশ্চন নাম্বাৰ 17 ত যোৱা দে কোৱেশ্চন নাম্বাৰ কিমানত যাবা 17 17 নম্বৰ কোৱেশ্চনত x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণটো লিখা x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হল y is equal to a আমাৰ কিতাপত এই কোৱেশ্চনটো আমি পাইছো হয় এতিয়া আমি যাম কোড কোৱেশ্চন নাম্বাৰ 18 ত্ৰিভুজ abc এটা সমবাহু ত্ৰিভুজ হলে তিনিটা বাহুৱে সমান হয়নে তেন্তে এংগুল এর মান কি সমবাহু ত্রিভুজৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান ডিগ্ৰী 60 ডিগ্ৰী হল তো এংগল এর পৰিমাণ কিমান হ'ব 60 ডিগ্ৰী হ'ব হল এতিয়া যোৱা তোমালোকে কোৱেশ্চন নাম্বাৰ 19 a plus b plus c is equal to 0 তেন্তে a cube plus b cube plus c cube is equal to thrice a b c তাত thrice a b c হ'ব হল তাৰছত 214 বিন্দুৰে যোৱা ৰেখা এডালৰ সমীকৰণ এইটো কোৱেশ্চনটো চাই লোৱা ৰে কিমান 214 2 আৰু 14 এই বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ দে 214 বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ এতিয়া আমি ইয়াত কি কৰিম তোমালোকে চাবা এনেকে 214 বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ বুলি ক'লে 14 যোগ 2 ইকুৱেল টু কিমান হ'ব 16 অৰ্থাৎ এইটো কিহৰ মান x ৰ স্থানাঙ্ক এইটো y ৰ স্থানাঙ্ক x ৰ স্থানাঙ্ক 2 x ৰ স্থানাঙ্ক আৰু y ৰ স্থানাঙ্ক যোগ কৰিলে কিমান হ'ব 16 হ'ব অৰ্থাৎ এইটোৱে হ'ব সমীকৰণ x + y = 16 এতিয়া যোৱা মান উলিওৱা হলনে মান উলিওৱা কোৱেশ্চনটো ৰে এই মান উলিওৱা কোৱেশ্চনটো তোমালোকে এটা কথা জানিব লাগিব যে পূৰণত ঘাতবোৰ যোগ হয়
5 to the power 4/3 into 5 to the power 2/3 into 5 to the power -1 ইয়াৰ ভূমি একে আছে নাই তো ভূমিটো লৈ লোৱা 4/3 plus 2/3 minus 1 এটা এইখিনি তোমালোকে লহাগু লৈ লোৱা কিমান হ'ব লহাগু 3 3 এ 3 কে একবাৰ গল 4 1 গুণে 4 যোগ 3 এ 3 কে একবাৰ গল 1 2 গুণে 2 বিয়োগ একৰ তলত কিমান আছে 1 1 এ 3 কেইবাৰ যাব 3 3 1 গুণে 3 5 to the power 4 এ 2 6 বিয়োগ 3 হৰণ 3 5 to the power কিমান হ'ব 6 এর পৰা 3 গলে 3 থাকিব 3/3 হ'ব 3/3 3 এ 3 কাটি দিলা হয়নে 6 এর পৰা 3 গলে 3 থাকে 3 এ 3 কাটিলে 5 to the power কিমান হ'ব 1 অর্থাৎ ইয়ার মান হ'ব 5 কথাটো বুঝিলা ইয়ার মান 5 হ'ব দে এতিয়া নেক্সট 22 নম্বৰ কোৱেশ্চন যোৱা x² - 3 এর শূন্য উলিওৱা হ'ব এইটো মচি দিলো দে x² - 3 এর শূন্য শূন্য কিমান হলে x² - 3 = 0 x² = 3 x ±√3 এইটোৱে হল ইয়াৰ শূন্য হল এতিয়া তোমালোকে যোৱা 23 নম্বৰ কোৱেশ্চন কোৱেশ্চন নাম্বাৰ 23 তাত চাই লোৱা কোৱেশ্চনটো হল আমি যদি হৰণ কৰিব যাও এই কোৱেশ্চনটো তেতিয়া হৰণ প্ৰক্ৰিয়া কৰিব যাওতে এক নম্বৰীয়া কোৱেশ্চন নহয় বহুত দীঘলীয়া হ'ব তো এক নম্বৰৰ কাৰণে আমি শৰ্টকে কৰিব লাগিব উৎপাদক উপপাদ্য প্ৰয়োগ কৰিবা আমি হয়নে ভাষিক উপপাদ্য বুলি কওঁ যাক হয়নে তেতিয়া আমি কি কৰিম x to the power 4 - 3x² plus 2x all plus 5 এনেকে দিবা তাৰ পাছত x - 1 = 0 x = কিমান 1 এই 1 টো আনি কিনে এইটো px হল হলে p1 বহাই দিবা হল 1 power 4 - 3 whole into 1² plus 2 whole into 1 plus 5 = 1 -3 plus 2 plus 5 কিমান হল 5 6 7 একে 8 যুগৰ 8 - 3 8 ৰ পৰা 3 গলে 5 ভাষে কিমান থাকিব 5 থাকিব এই কোৱেশ্চনটো এক নম্বৰী আহিলে তোমালোকে এনেকে কৰিবা হ'ব এটা নেক্সট কোৱেশ্চনত যোৱা উৎপাদকত প্ৰকাশ কৰা হল এইটো হল সূত্ৰ হল x³ - y³ = x - y হল x - y whole into x² plus xy plus y² এইটোৱে হল ইয়াৰ উৎপাদক হল এতিয়া তোমালোকে বিস্তাৰ কৰা l plus m whole cube এইটো a plus b whole cube ৰ সূত্ৰ a³ plus b³ plus thrice a b whole into কিমান হ'ব a plus b এইটো হ'ব সূত্ৰতে বহাই দিলে হৈ গল এইটো তাৰ পিছত হৰ পৰিমেয়কৰণ কৰা নেক্সট কোৱেশ্চন দিছে কি হৰ পৰিমেয়কৰণ কৰা 1/√7 ইয়াৰ পৰিমেয়কৰণ কৰিলে কি হ'ব √7 দি উপৰে তলে পূৰণ কৰি দিয়া কৰি দিলে কিমান থাকে √7 * 1 √7 √7 * √7 7 এইটোৱে হ'ব এনসার এতিয়া দ্বিঘাত বহুপদ এটাৰ মাত্ৰা কিমান দ্বিঘাত বহুপদ এটাৰ মাত্ৰা কিমান বুলি খুজিছে 27 নম্বৰ 2 দ্বিঘাত বুলি কলে ঘাত 2 ন 0.08 শতাংশত প্ৰকাশ কৰা 0.08 শতাংশত প্ৰকাশ কৰা বুলি কৈছে ইয়াক দশমিক অতৰাই দিয়া তো 100 দি হৰণ পূৰণ কৰিলা ওপৰতে 100 দি পূৰণ কৰিলে তলতো 100 দি পূৰণ কৰিবা কিমান হ'ব এই দশমিক আঁতৰিব 8/100 অৰ্থাৎ এইটো 8/100 মানে কিমান = 8% এইটো শতাংশত প্ৰকাশ হৈ গল হ'ব পূৰ্ণ কোণ কি পূৰ্ণ কোণ কাক বোলে এটা 360 ডিগ্ৰী পয়েন্ট এটা সম্পূৰ্ণ ঘূৰণকে পূৰ্ণ কোণ বুলি কয় হল পূৰ্ণ কোণৰ পৰিমাণ কিমান বুলি কওঁতে 360 ডিগ্ৰী পূৰ্ণ কোণৰ পৰিমাণ 360 ডিগ্ৰী এটা সম্পূৰ্ণ ঘূৰণকে পূৰ্ণ কোণ বুলি কয় তাৰ পৰিমাণ 360 ডিগ্ৰী কেনেকে লিখিব লাগিব সেইটো মই তলফালে দি আছো দে তোমালোকে যিবিলাকে ভিডিও চাইছা তেওঁলোকে কৰি লবা হ'ব y অক্ষৰ পৰা p ইমান বিন্দুৰ লম্ব দূৰত্ব কিমান x অক্ষৰ পৰা দূৰত্ব আৰু y অক্ষৰ পৰা দূৰত্ব কি বুজাব
এক্সৰ স্থানাংক আৰু ৱাইৰ স্থানাংকক নিৰ্দেশ কৰে নকৰে হল p -47 এই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত আছে কিমান লম্ব দূৰত্ব বুলি কয় 4 একক ই x অক্ষৰ দূৰত্বক নিৰ্দেশ কৰিব y অক্ষৰ পৰা কিমান আছে আকৌ যদি তোমাক খুদে যে x অক্ষৰ পৰা কিমান আছে তো কবা তুমি 7 একক হল এটো এনেকে তুমি যদি গ্ৰাফত বহাই চোৱা হল -4 ইয়াৰ পৰা 1 2 3 4 এনেকে 4 ঘৰ যাবে y অক্ষৰ পৰা কিমান দূৰত আছে 4 একক দূৰত থাকিব হল এনেকে ওপৰত যাবা তুমি কিমান 7 একক লৈকে ই x অক্ষৰ পৰা কিমান ওপৰত থাকিব 7 একক দূৰত্বত থাকিব এতিয়া আহিলো আমি কিয়ত খালি ঠাই পূৰ কৰা হল খালি ঠাই পূৰ কৰা যিবিলাকে ভিডিঅত চাই আছে তেওঁলোকক মই তলত কোৱেশ্চন কেটা দিয়ে গৈ আছো চাই লোৱা দুটা সম্পূৰক কোণৰ যোগফল 180 ডিগ্ৰী তোমালোকে কৈ যোৱাচোন মই কৈ যে খুদি যাম দেই এটা সমকোণী ত্ৰিভুজৰ এটা কোণ 50 ডিগ্ৰী হলে আনটো কোণৰ মান হ'ব 40 ডিগ্ৰী অলপ লাহে লাহে কবা দেই 40 ডিগ্ৰী হ'ব তাৰ পাছত যদি এটো 40 ডিগ্ৰী কি হ'ব সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এনেকে সমকোণ হলে এটা 90 ডিগ্ৰী হল হয় নহয় এটা যদি 50 ডিগ্ৰী হয় তো ইয়াত দুইটা মিলাই 90 ডিগ্ৰী হ'ব লাগিব তো ই হ'ব 40 ডিগ্ৰী তেতিয়া ত্ৰিভুজৰ কোণ তিনটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী হ'ব যদি AB = AC হয় তেন্তে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান এখন সমতলত মূল বিন্দুৰ স্থানাংক কিমান হ'ব 0 0 মূল বিন্দুৰ স্থানাংক কোনো এটা ত্ৰিভুজৰে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ দুটা বাহুক যদি যোগ কৰো তেতিয়ালে তৃতীয় বাহুতকৈ ডাঙৰ হ'ব অলপ লাহে লাহে কবা দেই সামান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা তাৰ পাছত এডাল ৰেখাৰ ডেষ্টা প্ৰান্ত বিন্দু থাকে কেইটা থাকে দুটা বিপ্ৰতীক কোণবোৰ সদায় সমান হ'ব যদি x - a px ৰ এটা উৎপাদক হয় তেন্তে pa = কিমান হ'ব 0 হ'ব দিয়া ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন নাম 32 খসা মিছাৰ প্ৰথম কোৱেশ্চনটো কি বুলি কওঁতে a to the power m এটা তোমালোকক এইটো চাই যোৱা ইয়াতে আমাৰ প্ৰায় শেষ অৱস্থাত আহি পাইছো a to the power m into a to the power n পুৰণত ঘাতবোৰ কি হয় যোগ হয় a to the power m plus n হ'ব লাগে ইয়াত মাইনাস দিয়া আছে হয়নে তো ই খসা নে মিছা মিছা দেই খসাটো এইটো হ'ব তাত দিয়াটো মিছা হৈ আছে দেই x³ + x² - x + 2 এটা রৈখিক বহুপদ হয়নে নহয় ই বহুপদ হয় কিন্তু ত্ৰিঘাত বহুপদ হয়নে রৈখিক বুলি কলে ঘাত না থাকে হল তাৰ পাছত এটো মিছা হৈ গল ন এতিয়া 06 বিন্দুটো y অক্ষত অৱস্থিত হয়নে নহয় 06 চোৱা 0 বুলি কওঁতে এইটো 6 বুলি কওঁতে এনেকে 6 ঘৰ যাবা হয়নে তোমাৰ মাইনাসত দিছে তো আমি তলফালে যাম 1 2 3 4 5 6 এনেকে যাম হয়নে তো এইটো y অক্ষ এইটো x অক্ষ তো এই 06 বিন্দুটো y অক্ষৰ ওপৰত থাকিব না থাকে থাকিব y অক্ষত অৱস্থিত এইটো হল শুদ্ধ আয়তৰ প্ৰতিটো কোণে 180 ডিগ্ৰী সঁচানে মিছা কিয়নো আয়ত বুলি কলে এনেকুৱা হ'ব হয়নে আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী কোণ চাৰিটাৰ পৰিমাণ 360 ডিগ্ৰী হল ইয়াত প্ৰতিটো কোণৰ পৰিমাণ 90 ডিগ্ৰী দুডাল ৰেখাই সদায় এটা বিন্দুত কটাকটি কৰে দুডাল ৰেখাই সদায় এটা বিন্দুত কটাকটি কৰিব হয়নে এইটো এডাল ৰেখাই এটা বিন্দুতে কটাকটি কৰে এটাতকৈ বেছি বিন্দুত কটাকটি কৰিব নোৱাৰে কিন্তু দুডাল সমান্তৰাল সৰল ৰেখাই এটা বিন্দুত কটাকটি কৰিবনে নকৰে হল যদি সমান্তৰাল সৰল ৰেখা বুলি কয় তেতিয়া নকৰে বুলি কবা দুডাল ৰেখাই বুলি কলে কৰে এটা বিন্দু হ'ব ই খসা হ'ব হয়নে টোটাল আমাৰ খসা মিছা শুদ্ধ খালি ঠাই পূৰ কৰা এইবিলাক মিলাই আমি 45 টা কোৱেশ্চন আজি কৰিলো হ'ব নেক্সট আকৌ আমি বেলেগ এটা কোৱেশ্চন পেপাৰ চাম আকৌ নেক্সট ভিডিঅটোৰ কাৰণে প্ৰিপেয়াৰ কৰিম হ'ব আৰু তোমালোকৰো কিমান 22 ৰ পৰা যেহেতু এক্সাম ন তাৰ কাৰণে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ হ'ম হ'ব ঠিক আছে আজিলৈ ইয়াতে সামৰিলো দেই